নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল কুপন চেনেলটোলৈ স্বাগতম জনাইছো মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ আৰু ভিডিঅ'টোত এটা লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল পায় আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোৱে বনাব লাগিব ইণ্ডিয়ান পোষ্ট আইডেন্টি কাৰ্ড চাওক বন্ধু বান্ধৱীসকল আপোনালোকে যেনেকৈ আধাৰ কাৰ্ড পেন কাৰ্ডসমূহ বনাই লৈছিলে ঠিক তেনেকৈ এই আইডেন্টি কাৰ্ডখনো বনাব লাগিব এই আইডেন্টি কাৰ্ডখন বাধ্যতামূলক হ'ব চাওক বন্ধু বান্ধৱীসকল ইণ্ডিয়ান পোষ্ট আইডেন্টি কাৰ্ডখন বনাবৰ বাবে অসমত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে আপোনালোকে অতি সোনকালে গৈ এই কাৰ্ডখন বনাই লওক প্ৰিয় বন্ধু বান্ধৱীসকল নতুনকৈ আৰম্ভ হোৱাৰ কাৰণে বহু সংখ্যক মানুহে এই কথাটো ইমান গুৰুত্ব দিয়া নাই চাওক বন্ধু বান্ধৱীসকল নতুনকৈ যেতিয়া যিকোনো এটা আইডেন্টি কাৰ্ড আপোনালোকে বনাব গ'লে অতি সহজতে সেই কাৰ্ডটো বনাব পাৰে কিন্তু যেতিয়া আপোনালোকে দুদিন পাছত যাব বা দেৰিকৈ যাব তেতিয়া সেই কাৰ্ডটো বনাবৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যিহেতু এই কাৰ্ডখন বাধ্যতামূলক কৰিব অসমত গতিকে বনাই ল'লে ভাল হয় প্ৰিয় বন্ধু বান্ধৱীসকল এই কাৰ্ডখন আপোনালোকে কেনেকৈ বনাব কি ধৰণে বনাব গোটেইখিনি এই ভিডিঅ'টোত জনাই দিম গতিকে বলক এই কাৰ্ডখন কেনেকৈনো বনাই কি কৰি পেলাই বনাব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানি লওক প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ যিকোনো এটা চাৰ্চ বাৰত টাইপ কৰিব ইণ্ডিয়া পোষ্ট আইডেন্টি কাৰ্ড দেখিব পাইছে আপোনালোকে ঠিক এনেকৈ আপোনালোকৰ চাৰ্চ বাৰত টাইপ কৰিব ইণ্ডিয়া পোষ্ট আইডেন্টি কাৰ্ড ইয়াতে আপোনালোকে PDF প্ৰথম অপশ্যনটোতে পোষ্ট আপোনাৰ এই অপশ্যনটোতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন ফৰ্ম ডাউনলোড হৈ যাব মই ক্লিক কৰি দেখাই দিছোঁ আপোনালোকক ঠিক আপোনালোকে ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন আপোনালোকৰ সন্মুখত ডাউনলোড হৈ আহিব আপোনালোকে এই ফৰ্মখন প্ৰিণ্ট আউট কৰি উলিয়াই লৈ আপোনালোকে এই ফৰ্মখন সুন্দৰকৈ ফিল আপ কৰিব একেবাৰে সহজ বিশেষ একো টান একো নাই এই ফৰ্মখনত আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখিব আপোনালোকৰ গাৰ্জেন নেম ফাদাৰ নেম এইখিনি লিখিব ডেট অফ বাৰ্থ ছিগনেচাৰ ফটো চটো লগাব আৰু প্ৰাইমেৰী এড্ৰেছখিনি আপোনালোকৰ দি দিব পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ গোটেইখিনি দি দিব আপোনালোকে ইয়াতে বিশেষ ভৰাবলগীয়া একোৱেই নাই টেলিফোন নাম্বাৰ ব্লাড মাৰ্ক অফ আইডেণ্টিফিকেশ্যন হাতত ভৰিত কিবা কটা চিঙা থাকিলে এইবিলাক দিব পাৰে এইবিলাক একেবাৰে চিম্পুল প্লেচ ডেট অফ বাৰ্থ ছিগনেচাৰ ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি লৈ আপোনালোকে আপোনালোকৰ এৰিয়াৰ পোষ্ট অফিচত এই ফৰ্মখন জমা দিয়াৰ পাছত তেওঁলোকে এসপ্তাহৰ পাছতে আপোনালোকৰ আইডেন্টি কাৰ্ডখন বনাই দিব গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইমানখিনি আছিলে মোৰ ফালৰ পৰা চাওক বন্ধু বান্ধৱীসকল এই কাৰ্ডখনৰ সুবিধানো আপোনালোকে পাব কি চাওক বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ড পেন কাৰ্ডৰ জৰিয়তে আপোনালোকে যিখিনি কাম কৰিব পাৰে বা যিখিনি কামত প্ৰয়োজন হয় ঠিক তেনেকৈ এই আই কাৰ্ডখনৰ জৰিয়তে আপোনালোকে সেই একেই কামতে ইয়াৰ প্ৰয়োজন হ'ব হয়তো আগলৈকে বিশেষ কিবা সুবিধা দিব পাৰে সেইটো ক'ব নোৱাৰি যিহেতু এই আবেদন প্ৰক্ৰিয়াটো নতুনকৈ আৰম্ভ হৈছেহে হয়তো পিছত আপডেট আহিব পাৰে এই কাৰ্ডখনৰ ওপৰত ইয়াৰ ওপৰত কিবা বিশেষ আৰু আপডেট আহে মই আপোনালোকক সুন্দৰকৈ ভিডিঅ' এটা বনাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সুন্দৰকৈ জনাই দিম যদি কিবা বিশেষ সুবিধা আহে কাৰ্ডখনৰ জৰিয়তে এতিয়া জাষ্ট খালি আপোনালোকক কাৰ্ডখন দিছে আপোনালোকে কাৰ্ডখন বনাই লওক গতিকে আজিৰ ভিডিঅ'টোত জনাবলগীয়া ইমানখিনি আছিলে মোৰ ফালৰ পৰা যদি ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে বা ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে প্লিজ অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব আৰু প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ